সকলোকে কালি ৰাতি ভাত খোৱাৰ পাছত আৰু ভিডিঅ' কৰাই নহ'ল, একে ভাগৰে জিগৰে শুই থাকিলোঁ। আৰু এতিয়া ৰাতিপুৱা আমি চাহ তাহ খালোঁ বাৰু। খোৱাৰ পাছত বজাৰৰ পৰা মাছ আনিলে, ভিডিঅ'টো আহি পাবই হৈছে। আৰু মাছ আনিছে, লগতে পালেং শাক বনাওঁ আৰু ভাতকেইটা বনাই কৰি লওঁ। ভিডিঅ'টো পাবহি আহি পেলাই চাই থাকক আৰু অকণমান দেখুৱাম, বেছি দেখুৱাই নাথাকোঁ। এয়া সাগৰৰ মাছ আনিছিলে আৰু বাচি কুচিয়ে আনিছে, নিমখ হালধি সানি থৈছোঁ। আৰু এইফালে মোৰ মাছ ভজা হৈ গ'ল, লগতে তৰকাৰী বনাবলৈ বিলাহী আলু কাটি লৈছোঁ। আৰু এয়া আনিছিলে পালেং শাক, একেবাৰে বনাই কৰি দেখুৱাম বাৰু আপোনালোকক। এয়া মোৰ মাছৰ তৰকাৰী হৈ গ'ল, লগতে ভাতো হৈ গ'ল। এতিয়া ভাত পানী বনাই হৈ গ'ল আৰু ভিডিঅ'টো আহি পালেহি। ভাতকেইটা আমি লগে লগে খাওঁ। গুড ইভিনিং সকলোকে। আৰু আমি এতিয়া ওলাই কৰি এফালে যাবলৈ ওলাইছোঁ। ভাত পানী খোৱাৰ পাছত আৰু ভিডিঅ' নকৰিলোঁ। আমি এতিয়া যাবলৈ ওলাইছোঁ মেৰিনা ব্ৰীজ, আৰু তাত বাহঁতে আহি পালে। তাৰপিছত ভাত পানী খাই আমি এতিয়া ওলাইছোঁ আৰু এতিয়া আবেলি 4টামান বাজিছে। দেখুৱাই দিম আপোনালোকক। এতিয়া ৰুমৰ পৰা ওলাইছোঁ আৰু বেছি দূৰ নহয়, আমি যে আহিছিলোঁ ষ্টেচনটো তাৰ ওচৰতে। বেছি সময় নালাগে, আধা ঘণ্টামান লাগিব আমি গৈ পাওঁতে বাৰু। এতিয়া অটো আহি পালেহি আৰু ইয়াত চব এনেকুৱা অটোবিলাক। আমি এতিয়া অটোত উঠি পেলাই আহি আছোঁ। ভিনদেউহঁত এখন অটোত গৈছে আৰু আমি তিনিজন এখন অটোত গৈ আছোঁ। আহি আমি এতিয়া ট্ৰেফিক পইণ্ট ৰখি আছোঁ আৰু তাতে। বেছি দূৰ নহয় মানে সাগৰ, আমি যোনখিনি জেগালৈ গৈ আছোঁ সাগৰৰ পাৰলৈ। আহি পাইছোঁহি আৰু এতিয়া টেম্পুখন নামিলোঁ। নামি পেলাই খোজকাঢ়ি অকণমান যাব লাগিব আগুৱাই পেলাই আহি আছোঁ আৰু চব। অটোৰ পৰা নামাৰ পাছত আমি আৰু অলপমান খোজকাঢ়িব লাগিব, য'ত মানে সাগৰৰ মেইন পাৰটো, য'ত মানুহখিনি সৰহকৈ থাকে। এনেইতো পাৰ যিকোনো এটা ৰখি দিলে ভাল নালাগে। আৰু মোৰ বেক চাইডে এইবিলাক চব আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন ৰাস্তা, লগতে এইখন গাড়ীৰ ভিতৰত ৰেষ্টুৰেণ্ট আৰু মানে এখন চাট হাউচ। ইয়াত মানে একদম দিনত বহুত গৰমে পৰে, আমাৰ অসমৰ নিচিনাই। কিন্তু এইখিনি ঠাইলৈ আহি পেলাই মানে ইমান ধুনীয়া লাগিছে, সাগৰৰ বতাহ এটা আহি থাকে যে ধুনীয়া লাগে। আৰু এইফালে এইবিলাক বালিত মানে সাগৰৰ পাৰলৈ যাবলৈ চাইকেলিং কৰিব পাৰি। এইবিলাক চাইকেল এনেকৈ ভাড়াত দিয়ে। আৰু এইফালেও আছে এইবিলাক চাইকেল, আৰু এইখিনি পকাৰেদি মানে চিমেণ্টেদি বনোৱা ধুনীয়া গোল গোল ৰাস্তাৰ কাষতে আছে আৰু ডিজাইন। আমি এতিয়া ব্ৰিজৰ কাষলৈ খোজকাঢ়ি আহি আছোঁ। এয়া চব বালিৰ ওপৰেদি খোজকাঢ়ি আহি আছোঁ। অকণমান আছে আৰু গৈ পামগৈ এতিয়া। আবেলি সময়ত দোকান বজাৰ বহিব, সেইখিনি ৰখাই দিম। এতিয়া মানে দোকান চোকানবিলাক বন্ধ হৈ আছে আৰু অকণমান পিছত খুলিব। এতিয়া ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে। এইফালে চব পাইছোঁহি আৰু এইখিনি পৰা ধৰিব পৰা নাই পানীখিনি। নাও চাও যে আছে সেইখিনি বেক চাইডতে আছে পানী। এতিয়া চাই থাকিব, আমি চব আহি আছোঁ। ইফালে যে এইবিলাক ঘোঁৰা আছে, ইয়াত মানে ধুনীয়াকৈ এই বালিচৰখিনি পাৰ হ'বলৈ কাৰণে ভাড়াত আহে, লগতে ফটো চটো কৰিব পাৰি। আমি বাৰু খোজকাঢ়ি আহিছোঁ। আৰু এইফালে চাওক কেনেকুৱা বালি, খোজকাঢ়িবলৈ বৰ কষ্ট লাগে, কিবা ভৰিখন ৰখাই থোৱা নিচিনা লাগে। আৰু আমি আহি পাম এতিয়া। 10 মিনিটমান সময় খোজকঢ়াৰ পিছত আমি ফাইনেলি আহি পাই গ'লোহি সাগৰৰ পাৰ। আৰু জীৱনত প্ৰথমবাৰ নতুন এক্সপিৰিয়েঞ্চ, ইমান ধুনীয়া লাগিছে মানে ভাষাৰে বুজাব নোৱাৰি। আৰু এইফালে ভিনদেউ আগত গৈ পেলাই পানীৰ মাজত আছেগৈ। সাগৰৰ পাৰত মানে মানুহবিলাক দূৰলৈ যায় বুলি ইফালে পুলিচ এনেকৈ ঘোঁৰাত ঘূৰিয়ে ফুৰে। আৰু এনেও হুইচেল দি পেলাই চবকে মানে মাতিয়ে থাকে পাৰলৈ, নহ'লে কিছুমান বহুত আগলৈ গুচি যায়গৈ। আৰু কিবা যাতে বেয়া নহওক সেইটো কাৰণে পূৰা ছিকিউৰিটি আছে বাৰু, পুলিচ থাকে, বেলেগ মানুহো থাকে।
আমি ইয়াতে ফটো দুখনমান উঠিলোঁ। ইয়াতে কেমেৰামেনো থাকে। এতিয়া ববা আৰু জুমহঁত ফটো উঠি আছে। আমি এতিয়া দোকানৰ ফালে ওলাই আহিছোঁ আৰু কাষতে দোকান বজাৰবিলাক আছে। এন্ধাৰো হৈছে, এতিয়া দোকানখিনি খুলিব হৈছে আৰু আবেলি হ'বৰে হ'ল আৰু এন্ধাৰ হওঁ হওঁ হৈছে। ইয়াতটোতো এন্ধাৰ হওঁতে 7:30 মানে বাজিছে আৰু সন্ধিয়া সময়ত মানে মানুহবিলাক পানীৰ মাজলৈ যায় বুলি ক'লে ড্ৰোন দি পেলাই চাই আছে গোটেই পৰিৱেশটো। সেইফালে মানুহবিলাক মাজলৈ যোৱা নাই বাৰু, নিজে নিজে গুচি আহি এইফালে আমাৰ ভৰিৰ অৱস্থা নাই। পানীৰ লগতে আকৌ বালিসোপা লাগি গ'ল আৰু এইবিলাক চব মাছ মৰা নাও। দিনটো মানে ইয়াতে মাছ মাৰিয়ে থাকে আৰু কাষতে বোলে মাছৰ বজাৰ এখনো আছে। পাৰিলে সেইখনলৈ আহিলেও দেখুৱাই দিম আপোনালোকক। আহি এতিয়া বেটাহঁতে বোলে চকৰিত উঠে আৰু সি ধুনীয়াকৈ বাইকখন বিচাৰি লৈছে আৰু পিহু উঠিব। দুইটাকে ইয়াত উঠাই কৰি লৈ পেলাই আমি আগত যাম আৰু বজাৰখন চাবলৈ। চকৰিত উঠি কৰি আহিলোঁ। এতিয়া একদম ইমান ধুনীয়া দোকান এখন দেখিছোঁ, মানে গোটেইখিনি ইয়াত ক'ল্ড ড্ৰিংকছে পোৱা যায় আৰু ইয়াৰ নিজৰ ব্ৰেণ্ডো আছে কিবাকিবি। ইয়াত মানে আমুলটো পোৱা নাযায় বেছিভাগ আৰু ক'ল্ড ড্ৰিংকছ আছে, কিবাকিবি আছে আৰু জুচ নিজে কিবা মানে বনোৱা এইবিলাক। আৰু এইফালে জুমেও খাই আছে, আমিও খাইছোঁ বাৰু, কিন্তু নিজে খোৱাখিনি ভিডিঅ' কৰিবই নহ'ল। এতিয়া মেইন ৰাস্তাৰ কাষতে আছে আৰু এইখন দোকান হৈছে স্প্ৰিং পটেটো। মানে মোবাইলতো দেখি থাকোঁ স্প্ৰিং পটেটো কেনেকৈ বনায়। আজি প্ৰথমবাৰ চাম, ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ ৰেচিপি নিচিনাকৈ। আৰু এইফালে আলু এৰুৱাই আছে, আলু বাকলিটো ধুনীয়াকৈ এৰুৱাই ল'ব। আলুটো গোটাই গোটাই ধুই পেলাই এনেকৈ চিকেডালত সোমোৱাই মেচিনটোত এনেকৈ কাটি দিছে আৰু পিচ পিচ হৈ নাযায়, এনেকৈ ৰখি যায় ধুনীয়াকৈ। আৰু কাটি হোৱাৰ পিছত এটা মানে ধুনীয়া শ্বেপ এটা লয় আৰু ফুলৰ ডিজাইনত। আৰু এইফালে ধুনীয়াকৈ ডিজাইন হৈ গ'ল। ইয়াত কিবাকিবি সানিব এতিয়া। ইয়াৰ কৰ্ণফ্লাৱাৰ আৰু ডিম আছে বোলে। তাৰপাছত এইখিনি দি দিলে ৰিফাইনত, আৰু ৰিফাইনত বেলেগ একো দিব নালাগে, ধুনীয়াকৈ ফ্ৰাই হৈ যাব। তাৰপাছত আৰু কিবাকিবি চচ বা মেয়নিজ কিবাকিবি দিব আৰু দেখিছোঁ টেমাকেইটা, সেইকাৰণে গম পাইছোঁ অকণমান। ৰেডি হৈ গ'ল আমাৰ স্প্ৰিং পটেটো। এতিয়া টেষ্ট কৰিব ওলাইছোঁ আৰু এতিয়া খাই বৈ ল'লোঁ। লোৱাৰ পাছত আৰু দোকান বজাৰবিলাক অলপ আগলৈ পঠিয়াই দিলে, সেইটো কাৰণে আমি এতিয়া সেইফালে গৈ আছোঁ। দোকান প্ৰথম নাই বুলি ভাবিছিলোঁ, কিন্তু কোনোবা দোকানী এজনক সোধোতে ক'লে আৰু দোকানবিলাক আগলৈ লৈ গৈছে। এতিয়া আমি তালৈ গৈ আছোঁ, দেখুৱাই দিম বাৰু গোটেই দোকানখিনি। আৰু দামে দৰে মিলিলে প্ৰয়োজনীয় বস্তু আছে ল'বলৈ, মই সেইখিনিও দেখুৱাই দিম। সেইফালে লাইট জ্বলি থকাখিনিত আছে আৰু দোকান বজাৰবিলাক। এতিয়া বজাৰখনৰ সন্মুখ পাইছোঁহি আৰু এতিয়া দোকান বজাৰখিনি বেক কেমেৰা কৰি ধুনীয়াকৈ দেখুৱাই দিম। এতিয়া চাই ভাল লাগিব আৰু, নহ'লে ফ্ৰণ্ট কেমেৰা কৰিলে ভালকৈ মানে বস্তুখিনি দেখা নাপায়, চাই থাকিব এতিয়া। এইখিনি চব খোৱা বস্তুৰ দোকানে আছে। আগত মানে ডাঙৰ এটা গেট আছে, গেটৰ পৰাহে গোটেই বস্তুখিনি দোকান আছে আৰু ইয়াৰ মেইন ৰাস্তাত। এইফালে এইবিলাক ফলৰ দোকান। আমি এতিয়া সাগৰ পাৰৰ মেলাখনলৈ গৈ আছোঁ। মানে ৰাস্তাৰ কাষৰ পৰা দোকানবিলাক আৰম্ভ হৈছে আৰু ভিতৰত ডাঙৰকৈ আছে দোকানবিলাক। আৰু এইবিলাক চব ফলৰ দোকান। ইয়াত বেছিভাগ ফলৰ দোকানেই পোৱা যায়। আৰু আহি এইখন চাহৰ দোকান দেখিছোঁ। ৰাতিপুৱা মানে দুপৰীয়া ভাত খোৱা চাহ অকণ খাই কৰি লওঁ। এতিয়া চাহ খাবলৈ বহিছোঁ দোকানৰ সন্মুখতে। আমি এতিয়া বজাৰৰ মাজে মাজে গৈ আছোঁ, মানে আগত আছেগৈ মেইন গেটখন, পোৱাগৈ নাই, বহুত দূৰ খোজকাঢ়ি আহিয়ে আছোঁ। আৰু এইফালে কিবা চেন্নাই স্পেচিয়েল ভেলপুৰি এখনত আহি আমি এতিয়া সোমালোঁ। আৰু সন্মুখতে এইবিলাক ঘড়ী দোকান, বেগৰ দোকান, মানে জানেইতো বজাৰখনত কি থাকে সাধাৰণতে মেলাত থকা এইবিলাক খেলনা, মানে বস্তু ইমান বহুত বেছি। প্ৰত্যেকখন দোকান দেখুৱাটো মানে সম্ভৱ নহয়, তথাপি যিমানখিনি পাৰি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে নিজেও বস্তুবিলাক চাইছোঁ আৰু চোৱা সময়ত ভিডিঅ' কৰিব নহয় তেনেকৈ। আৰু এইবিলাকো চেণ্ডেলৰ দোকান, লগতে এইবিলাক
সজোৱা বস্তু, ঘৰৰ শংখ বা শংখ দি বনোৱা আইনা, মানে ঘৰ সজোৱা বস্তুবিলাক, এইবিলাক দোকানো আছে। এইফালে মই বেগ চাই আছিলোঁ আৰু মানুহজনে ভিডিঅ' অকণমান কৰি দিছিলে বাৰু। মেলাখন ঘূৰি পেলাই শেষ হৈছে আৰু গোটেই বস্তুখিনি অকণমান দেখুৱাই কৰি দিলোঁ। ইয়াত এতিয়া সাগৰৰ পাৰত এনেকৈ মাছবিলাক বাছি গুচি নিমখ হালধি মানে কিবা কিবি সানি থয় আৰু যোনে মানে চইচ কৰে খাবলৈ সেইটো ডাইৰেক্ট ইয়াতে ফ্ৰাই কৰি পেলাই দিয়ে আৰু এনেকৈ গোটাই গোটাই যোনটো খাব মন যায় আৰু বাহঁতেও খাইছে, আমিও খালোঁ বাৰু। এইফালে আমাৰ ৰাইজসকল বহি আছে চব। দোকানখিনি য'ত শেষ হৈছে আমি সেইখিনিতে আছোঁ এতিয়া বৰ্তমান। আৰু আহি আমি এতিয়া ফুচকা খাবলৈ সোমালোঁ দোকান এখনত। ধুনীয়াকৈ খাই কৰি লওঁ। এতিয়া ভিডিঅ' কৰিবলৈ একেবাৰে অৱস্থা নাই, খোজ চোজ কাঢ়ি লৈ। বোলে ববাহঁতো বহি গৈছে খাবলৈ আৰু ফুচকা বহুত ধুনীয়া লাগিছিলে খাই পেলাই, মানে স্পেচিয়েল আৰু। খাই কৰি লৈ আপোনালোকক আকৌ লগ পাই আছোঁ। এতিয়া বজাৰৰ পৰা আহিলোঁ আৰু বস্তু কিবা কিবিবিলাক ল'লোঁ। ঘৰত গৈ পেলাই দেখুৱাম বাৰু ৰুমত গৈ ভালকৈ। আমি এতিয়া ৰুমলৈ যাবলৈ ওলাইছোঁ আৰু ৰাস্তাৰ কাষেদি গৈ আছোঁ। আজি ৰাতি খাবলৈ বাহিৰৰ পৰা কিবা এটা লৈ ল'লোঁ আৰু ঘৰ আহি পালোঁ। এয়া আমি বিৰিয়ানী লৈ আহিছিলোঁ, গতিকে খাওঁ আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ।